স্বাধীনতা দিবস 2024। আজি আজি আমাৰ দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস। ১৯৪৭ বৰ্ষৰ ১৫ আগষ্টত আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। প্ৰতি বছৰে ১৫ আগষ্টত সমগ্ৰ ভাৰতত একেলগে সকলোৱে মিলা-প্ৰীতিৰে স্বাধীনতা দিৱস উদযাপন কৰে। স্বাধীনতা দিৱস আমাৰ সকলোৰে কাৰণে এটি অতি গুৰুত্বপূৰ্ণ দিন। ১৯৪৭ চনৰ ১৫ আগষ্টত আমাৰ দেশ ব্ৰিটিছ শাসনৰ পৰা স্বাধীন হৈছিল। আজিৰ দিনটোত আমি সকলোৱে পতাকা উত্তোলন কৰি জাতীয় সংগীত গাওঁ। ভাৰতৰ বাবে আজি অতি গৌৰৱৰ দিন। আজিৰ দিনটোত শ্বহীদসকলক আমি শ্ৰদ্ধাঞ্জলি জনাওঁ। ভাৰতীয় স্বাধীনতা দিৱস হৈছে প্ৰতিফলন, উদযাপন আৰু একতাৰ সময়। ভাৰতীয়সকলে এই দিনটোত একত্ৰিত হৈ স্বাধীনতাৰ সাৰাংশ কঢ়িয়াই আনিছে আৰু এক ঐক্যবদ্ধ, সামগ্ৰিক আৰু প্ৰগতিশীল ভাৰতৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ নৱীকৰণ কৰিছে।